হাই গাইস, পাপা কন্টেন্ট চ্যানেলৰ এইটো প্ৰথম ব্লগ হয়। তো আমি আজি কাৰ ঘৰত যাই আছো, ক'ত যাই আছো, থাম্বনেল চাই হয়তো আপোনালোকে গম পাইছে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নাকি। এতিয়া যাম বেতাল আৰু নিকুতাৰ ঘৰতে। দেখা দা আহিছে আমাৰ, দেখা দা এই আমাৰ দেখা দা। আমি নিপুটাৰ পেটল দাদা ঘৰত আহি পালোঁ এইমাত্ৰ। জাষ্ট এই আজিকালি বহি আছে আমাৰ। হয় হয় আহি পালাক। কালি গোৱাত যাব। কালি গোৱাত যাম। গুৱাহাটীৰ পৰা আহিলে আৰু হয়, তো আমি অলপ কথা পাতিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। ঠিক আছে। এয়া নিপুটা। বঢ়িয়া। হাই গাইজ, আমাৰ লগত উপস্থিত আছে অলাক্ৰিৰ জনপ্ৰিয় অভিনেতা নিপুদা আৰু বেতাল দা। নমস্কাৰ। বেতাল দাৰ পৰিচয়টো মোৰ পৰিচয় মানে মোক চবেই বেতাল বুলি গম পায়, কিন্তু মোৰ নাম এনে অৰিজিনেল ঋষিকেশ শৰ্মা। তো এনে বেতাল বুলি যাতে মাতে চবে মোক বহুত ভাল লাগে, কিন্তু নামটো মোৰ ঘৰত মাতা আৰু মানে কলেজৰ নাম মোৰ এনে ঋষিকেশ শৰ্মা। বেতাল দাৰ প্ৰথম শিক্ষা ক'ৰ পৰা আৰম্ভ হৈছিল? মই পঢ়িছিলোঁ প্ৰথম শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰবাগ, মানে আমাৰ যিখন কালাঘাট কলেজ আছে। তাৰপিছত তাতে মই পাছ কৰি হাইস্কুল শিক্ষান্ত পাছ কৰি মই বৰবাগ কলেজত HS আৰু মই ডিগ্ৰী কমপ্লিট কৰিছোঁ। বেতাল দাৰ বৰ্তমান প্ৰেমিকা অৰ্থাৎ জখনি জাক নাই, সেনেকৈ নাই দেই, মোৰ খালী আছোঁ। এই তাক সুধছোঁ নেকি? নিপুদাৰ নমস্কাৰ, মোৰ নাম নিপু আহমেদ। মই ইয়াতে মানে ৰাইমাজাত জন্ম লাভ কৰিছোঁ। তাৰপিছত মই শিক্ষা ল'লোঁ শংকৰদেৱ শিশু নিকেতন বৰভাগত। তাৰপিছত মই শংকৰদেৱ একাডেমীত HS পাছ কৰিলোঁ। তাৰপিছত মই আছাম ডাউন টাউন ইউনিভাৰ্চিটিত পঢ়িলোঁ। তো এইখিনিয়ে আছিল মোৰ পঢ়া জীৱন। মোৰ আৰু সেনেকুৱা কোনো ধৰণৰ নাম নাই। প্ৰেমিকা বৰ্তমান প্ৰেমিকাটো বহুত আছে অসমত, কিন্তু মোক কাৱাই এতিয়ালৈ কোৱা নাই। সেনেকৈ কিজানি ভাল পায় মনে মনে, তো কলি মই গম পাম আৰু কেতিয়া আছে। মানে আপুনি আমাক বিচাৰে নেকি? হা, মই বিচৰা নিবিচৰাৰ লগত যদি চব ভলা গৈ পাব আজি মোৰ গাৰ্লফ্ৰেণ্ড থাকি লৈ আফ্ৰিকান ভালুক চেনেলটো মানালী গৈছিল যে, কিহৰ কাৰণে গৈছিল মানালীত? মানালী ফুৰিব গৈছিলোঁ ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, আমি ব্লগ চেনেলটো ৰিচেণ্টলি ষ্টাৰ্ট কৰিছিলোঁ আজিৰ পৰা ধৰক 6 মাহমান আগতে। তাৰপিছত আগতে ইনএক্টিভ হৈছিলোঁ, আমি ব্লগত নতুনকৈ এক্টিভ হ'লোঁ। তাৰপিছত মানুহ বহুত মৰম দিয়াৰ পিছত আমি ভাবিলোঁ যে চবেই বাহিৰত ট্ৰিপ মাৰিব যায়, আমিও যাওক। তো আমিও একবাৰ মানালীত গ'লোঁ। যোৱাৰ পিছত আৰু আমাক ৰাইজে বহুতখিনি মৰমো দিলাক। তাৰ লগতে মানে কি আমি ওলাকেজিটোৰ লগত আফ্ৰিকান ভালুকটো অলপমান আগবাঢ়ি নিয়াটো বিচাৰোঁ, তো সেইকাৰণে গ'লোঁ। মানালীৰ পিছত এইবাৰ ক'ত যোৱা প্লেনিং কৰি আছে? মানালী যোৱাৰ পিছত এইবাৰ আমি গোৱা যাম। গোৱা মানে যামেই, কালি যাম, আজি 9 তাৰিখ। তো আপোনালোকৰ ভিডিঅ'টো বা কোনদিনা আপলোড হয় নাজানো মই, কিন্তু আমি 10 তাৰিখে গোৱা যাম, মানে কালি মৰ্ণিং আমি গোৱা যাম। তো গোৱাত আমি বহুতখিনি এনজয় কৰিম আপোনালোকৰ লগত। মনালীততো বহুত মৰম দিছে, গোৱাটো নিশ্চয় দিব মানুহে। এইটো আমি আশা কৰোঁ যাতে মৰম পাওঁ। এনেও মৰম দি আছে আমাক 4 বছৰৰ এটি। তো এতিয়া আৰু অলপ দি গাইছ, মানে এইবাৰ গোৱাৰ পৰা আহি মই ভাবি আছোঁ কিন্তু এইবাৰ আমি গোৱাত ফ্লাইটেদি যাম, বাইকেদি নহয়, ফ্লাইটেদি যাম। কিন্তু গোৱাৰ পৰা আহি কিনে এটা ভাল এটা মানে কনচেপ্ট ভাবছোঁ, মানে শ্ৰীলংকাত যাম, হাতী যাম মানে এইটো নহয় গেছ বাইকেদি যাম, এটা ধুনীয়া জেগাত যাম। সেইটো আপোনালোকৰ গোৱাৰ পৰা আহি আমি গৈ আছোঁ ধুনীয়াকৈ। সাতৰি যায় কিবা এটা আমি দেখা পালে হ'ল আৰু বঢ়িয়া মানুহ মৰি যাক, কিন্তু আমি দেখা পালে হ'ল। হ'ব দে, ঠিকে আছে। বেতাল আৰু নিপিতাক বহুতো গানত অভিনয় কৰা দেখা পাওঁ। আৰু কিবা নেক্সট চং আহি আছে নেকি? চং মানে চঙেই বনোৱা নাই দেখোন গায়ক গিলাই। আৰু গায়ক গিলাই আজিকালি কেনে আহিছে, মানে অসমত যিখিনি গায়ক আছে নিজে এক্টিং কৰে, মানে নিজে অভিনেতা, নিজে ছিংগাৰ, নিজে অভিনেতা, চব বেলেগ মানুহ চান্স দিয়ে। মোক ক'ব নালাগে, সি এক্টৰকে চান্স দিয়ে নাই, সি আমাক ক'ত চান্স দিব? আমি নিজে গান বনাম, অলপ সময় প্ৰডাকশ্যন হাউচ খুলি আছোঁ আমি। তো গাইজ মানে কি নতুনকৈ কৰোণা মহামাৰীৰ কাৰণে
বিহু ফাংচনগিলাও পাতা নাই বিহু ফাংচন পাতলি গায়কগিলা গান বনাই আমাৰ গান কেইটামান চুইড হৈ আছিল একেটা ৰিলিজ দিয়ে 3টামান গান চুই হৈছিল কিন্তু ৰিলিজ নহ'লে এই কৰোণা কালৰ পৰা ৰিলিজ নহ'লে আৰু বিহু ফাংচন আহিলে মানে যাওক আপোনালোকে বিহু ফাংচন আহিলে গায়ক মাহে বহুত গান বনায় কাৰণ মঞ্চৰ কাৰণে বহুত গান বনায় কিন্তু বিহু ফাংচনে যিহেতু নাই তো বেছিকৈ গান বনোৱা নাই বেছিকৈ গান বোলে ক'ৰবাত থাকত পৰে পাৰে এটা দুটা বেতালদাৰ ফেভাৰাইট ছিংগাৰ মোৰ ফেভাৰিট ছিংগাৰ অসমৰ জুবিন গাৰ্গ বহুত ভাল পাওঁ নিপুদাৰ সেইটোতো আৰু বহুত বেলা কথাই নহয় অসমৰ জুবিন গাৰ্গ জুবিন গাৰ্গক বাহিৰে আমাৰ যদি আছে কুমাৰ ভৱেশকো বহুত কুমাৰ ভৱেশক বহুত ভাল পাওঁ এই নতুন এটা গান ওলাইছে বাবু দাক বহুত ভাল পাওঁ ভাল গান যোনে গান গায় তাকে ভাল পাওঁ আৰু ভিউ গেষ্ট চাল আছে ষ্টাইলিছ চালিয়া ষ্টাইল ফেভাৰাইট এক্টৰ ফেভাৰিট এক্টৰ কোনখন কৰিছে হেৰি চিএম ছাৰ জিএফ চাগে নাই চিএম ছাৰ বাদ দিয়া হেৰি ফেভাৰাইট এক্টৰ ফেভাৰিট এক্টৰ অসমৰ যতীন বৰা নিপুদাৰ যতীন বৰা দা ৰবি শৰ্মা কি খাই ভাল পায় নিপুদাই মই জন্মৰ পৰাই মই মাংস খাই ভাল পাওঁ আৰু জন্ম হোৱাৰ পিছৰে পৰা মাংস খাই ভাল পায় সেইটো জন্ম হোৱাৰ পিছৰে যেতিয়াৰ পৰা দাঁত গছি তেতিয়াৰ পৰা মাংস খাই ভাল মানে পাওঁ ডাক্তাৰে মানুহক কয় এইটো ছোৱালী জন্ম হৈছে ধুনীয়া এনেকুৱা সেইটো কুকুৰ জন্ম হৈছে মাংস দিলে যাবলে হয় নিপুদাক কুকুৰ বুলি কৈছে আৰু চানা হাতী চানা হাতী নহয় ভেজিটেৰিয়ান নন ভেজ হাতী চানা বাঘ টাইগাৰ এজ লাইক টাইগাৰ শ্ৰফ বেতালদাৰ ফেভাৰাইট খাদ্য মোৰ খাদ্য ফেভাৰিট খাদ্য পাৰ মাংস পাৰাৰ মাংস অলা ক্ৰেজি আৰু আফ্ৰিকান ভালুকত বাহিৰে আৰু নতুন কিবা ডাঙৰ প্ৰজেক্ট হাতত আছে নেকি আৰু এতিয়া বৰ্তমান তেনেকুৱা প্ৰজেক্ট নাই বৰ্তমান মানে নাই মানে প্লেনিং আছে কিছুমান ট্ৰেইনিং কৰিম জানুৱাৰী মাহৰ পৰা নতুনকৈ দুটা সৰু সৰু বিজনেছ ষ্টাৰ্ট কৰিব খুজিছোঁ এতিয়া ৰিভিল নকৰোঁ বাৰু পাছত ক'ম সেই বিজনেছ দুটাত মানে আমাৰ কিছুমান মানে নিজস্ব মানে আমাৰ যোনটো ওলা কেজি আৰু আফ্ৰিকান ভালুকৰ লগত বিজনেছ কেন ষ্টাৰ্ট বিজনেছ কেন ষ্টাৰ্ট হ'ব এতিয়া নাই জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট কৰিম বাকী ডাঙৰ প্ৰজেক্ট বুলি ক'ব গ'লে আৰু সিমান ডাঙৰ প্ৰজেক্ট নাই নহয় মই বাহুবলী যোনখন 3 আহি আছে এখন মই বনাই হয় নেকি বেতালদা সঁচা নেকি মন বুজা বাহুবলী 3 30 টকা নাই পকেটত বাদ দিয়া বেলেগ ক তো বেতালদা আৰু নিপুদা অভিনয় জগতত কেতিয়াৰ পৰা খোজ দিছিল অভিনয় জগততো মানে মই সৰুৰ পৰা নাটক কৰিছিলোঁ কেতিয়াবা স্কুলত বাকী এনেকৈ আৰু ওলা কেজিত আহিলোঁ যেতিয়াৰ পৰা মই ভাবোঁ ময়ো কিবা এটা অভিনয় কৰি আছোঁ কিন্তু মই নিজকে অভিনেতা বুলি নকওঁ আছোঁ এতিয়া কাৰণ মই এতিয়া শিকি আছোঁ আৰু শিকিব লগা বহুত আছে মোতকৈ ছিনিয়ৰ বহুত আছে ডাঙৰ বহুত আছে তো মই জাষ্ট আৰম্ভ কৰিছোঁ তো কৰি আছোঁ মানে যেতিয়া স্কুলত পঢ়িছিল তেতিয়া কি হোৱাৰ সপোন আছিল তেতিয়া মই একদম জন্ম হোৱাৰ লগে লগে মানে আম্মা কৈছিল যি ডাক্তৰ হ'ব পিছত যেতিয়া মই আব্বা কোৱা নাই আকৌ আব্বাই মই আব্বাই দেখা পালে গম পাইছে কি হ'ব আব্বাই দেখা পাওঁতে গম পাইছিল তাৰপিছত ক্লাছ 10 মান পঢ়োঁতে মই নিজে ভাবিলোঁ ইঞ্জিনিয়াৰ হ'ম তাৰপিছত HS পাছ কৰি পেলাই ভাবিলোঁ যি এটা চৰকাৰী চাকৰি পালেই হ'ব তাৰপিছত যেতিয়া ডিগ্ৰী পঢ়ি থাকিলোঁ তেতিয়া গম পালোঁ মই কি হ'ব পাৰোঁ আচলতে আৰু তাৰপিছতে ইউটিউবাৰ হৈছোঁ আৰু ইউটিউবাৰে মই বেতালদাৰ কি হোৱা সপোন আছিল মই এই মেইন লাইফখনে বেলেগতে চাইছিল লাগিছিল তেতিয়াই গম পাইছিল জীৱনত কি হ'ব উপায় নাই আৰু জোহাই ঢলকৈ সোমাই গুচি যাওঁ কি হয় সন্তা দেখা যাব তো বেতাল আৰু নিপুদাৰ মাহিলী ইনকাম কিমান ইউটিউবৰ পৰা এই ইনকাম বুলি ক'ব গ'লে এতিয়া আমি বেতাল আৰু মই বঢ়িয়াকৈ চলি আছোঁ আৰু এতিয়া ধৰা কোনো ধৰণৰ এটা পাৰ্টিকুলাৰ এনেকৈ নাখাইছি আমি 10,000 পাইছোঁ 20,000 পাইছোঁ 30,000 পাইছোঁ কমা বেছি হৈ থাকে কমা বেচা হৈ থাকে তাৰে মাজতে পাই থাকোঁ চলি আছোঁ চলাই নিব সেইটোৱে চলি আছোঁ এইখিনি কথা জনাব পাই বহুত ভাল লাগিল আৰু গোৱা যোৱাৰ আগত যিখিনি বহুমূলীয়া সময়খিনি আমাৰ হাতত দিলে তাৰ বাবে ধন্যবাদ বেতাল আৰু নিপুদা ধন্যবাদ নমস্কাৰ আৰু শেষত মানে এটা কথা কওঁ এখেতলোকৰ নতুনকৈ চেনেল খুলিছে আমাৰ ওচৰৰে হয় তো বৰশালা নগৰ বৰশালাত আমাৰ একদম কাষতে চ' এখেতলোকৰ চেনেলৰ নাম হৈছে পাপা গল্ডেন ন পাপা গল্ডেন চ' বেছি দিন হোৱা নাই আপোনালোকে চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি থৈ দিব লাইক কৰিব আৰু ভিডিঅ'বোৰ চাব তো খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আছে বহুত কষ্ট কৰি আছে চ' এবাৰ চাব প্লিজ মই এটা কথা কওঁ এই নতুন চেনেলটোৰ জৰিয়তে আমি ধৰক ইণ্টাৰভিউ ইয়াতে বেলেগ কিছুমান শ্বৰ্ট ফিল্ম টাইপো তো সেইখিনিও আপলোড কৰে এইখিনিও আপলোড কৰে এহেঁতৰো সিমান নতুনকৈ ষ্টাৰ্ট কৰিছে এহেঁতক অলপমান ছাপোৰ্ট কৰক আমিও কোনো ধৰণৰ একদম প্ৰফেচনেলি ইণ্টাৰভিউ দিয়া নাই কাৰণ আমি এটা ধেমালি আছিল অলপ সময় অতিবাহিত কৰিলেও ভাল লাগিল তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এইখিনিয়ে কেতিয়াবা আৰু লগ পাম নতুনকৈ লগ পাম তেতিয়ালৈ